আজি হব পতন অনিয়ম আৰু অনীতিৰো হব আজি দমন অসুৰৰে পৰিণাম কানুনৰে অভিধান সকলোৰে সমিধান বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী ছাৰ মই আপোনাক ডাঠি কৈছো হ'ল গুৱাহাটীত আপুনি এনেকুৱা ভাওনা দেখা নাপায় আৰু ভেৰি গুড মই সেইটোৱে বিচাৰিছো থেংক ইউ ছাৰ কি বিচাৰে ছাৰ এই ভাওনা ভালকে কৰিবি আকৌ ছাৰৰ প্ৰেষ্টিজ জড়িত হৈ আছে চাবি যাতে ছাৰৰ প্ৰেষ্টিজ লছ নহয় হ'ব কেকেটা আপুনি মোক শিকাব নালাগে বুজিছে ভগৱানক মই এটাই কাটিছো আৰু যাতে আপোনাৰ সন্মান বিঘিনি নহয় মোৰ আকৌ সন্মান কিয় বিঘিনি হ'ব মানে সৰু ল'ৰাটো আবেগত ঘপককে সিদ্ধান্তবোৰ লৈ লয় এই আবেগত সিদ্ধান্তবোৰ ললে বিপদত পৰা চান্স থাকে কি একো নকলে দেখোন আস্থা মাজতো পোৱা জেৱা কৈছে কি জেৱা কৈছে মানে আস্থা মাজত যে বগা পাই দিয়ে যে তাত যদি খোজকাঢ়ি ভৰিটো দি দিছে ইফালকে সেইফালকে যেন জগাতে জেব্ৰা ক্ৰছ সেইটো কচিকৰ কথা কৈছো সেইটোতো আমাৰ ইয়াতো আছে কিন্তু ইয়াৰ মানুহে সেইটো নিয়ম মানিছে তাৰপিছত আপুনি যে খোজকাঢ়ি গৈ আছে পিছে পিছে গাড়ী গৈছে আপোনাৰ হৰ্ণ এটা নামাৰিছে হাঁচনি আকৌ বস্তু য'ত ত'ত কোনেও নেপেলাইছে কোনেও লেতেৰা নকৰিছে কোনেও কাজিয়া নকৰিছে চব মিলি জুলি আছে ভূটানত গৈ একবাৰে বুটিয়া হৈ গৈছা ক'ত ভুটীয়া হৈছে মই যে নিজকে আগতকে আকৌ খহে পাইছো তোৰ বেটা আমি ভূটানৰ বুটিয়া মানুষের কথা কইছো ভূটানৰ কথা তাত গই আমরা ফাউরি গেছা ন কিবা খাইতেছে বাইদেউ নাচি এইটা রং করে যাও আচ্ছা এইসব বাদ দে ভূটানৰ মানুষের লগত কি ভাষাত কথা পাতিছা ভাষা মই এইকেইদিন যে ভূটানত আছো মই হাঁচিটো কাহটো আৰু হাঁহিটোহে মাৰি আছো ইমান কেইদিন হাসি হাসিয়ে পার করে দিছা কোনে কৈ বুজি নাপায় তোৰ বেটা দুইটামান ভাষা শিকি আহিব পাৰা নাই দুটামান শিকিছো সেইটোৱে কামটো চলাই দিছো আৰু কি শিকিছা কচোন আছো জানি তুই নাচা এই জানি আছোতো নাচিছো আছো মানে দাদা আছো আচ্ছা দাদা আৰু এটা হৈছে কুজু জাংপলা মানে নমস্কাৰ ছাৰ কুজু জাংপলা হাসাও নি আপোনাৰ ওপৰত হাঁচানি তোৰ বেটা কি আমাক চাগে বেলেগ শিকাই আছে ন সেইকাৰণে বেয়া পাইছো ভূটানৰ মানুহতকে আপোনালোকৰ বিশ্বাস বহুত কম আছে মই সব সহ্য কৰিব পাৰো কিন্তু সিনিয়ৰক জুনিয়ৰে ওভাৰটেক কৰাটো সহ্য কৰিব নোৱাৰো মানে ভাওনা বন্ধ কৰ কিয় প্ৰশ্ন নকৰিবি মই কৈছো ভাওনা বন্ধ কৰ কিয় বন্ধ কৰিম আকৌ ভাওনাখন মই ইয়াত সিনিয়ৰ মানুহো আছে এই ইংৰাজী বন্ধ কৰ লগত ভাওনাও বন্ধ কৰ ভাওনা স্যাৰ টনটনাই গৈছে হয় দেউ পাঁচখনো কম ঠেকেচি আনিলে নে কঁকাল ধৰি গৈছে এৰা এই শুন্তি দেখোন দেখা দেখিয়েই নাই তাকেইতো সিটো আহি পাব লাগিছিল আমাকতো এইখিনিতে বহি থাকিবলৈ কৈছে তাকেইতো কেনিবা গ'ল মোক ইমান চিঞৰিছে কথা নকব চা মই বহুত শান্তিত থকা মানুহ আছো কেতিয়াৰ পৰা ভূটানৰ পৰা অহা পাছা মই শান্তিতে থাকো চা আহচোন আহা বোলে যা মোৰ এই লগৰ বন্ধু দুজন ভূটিলাৰ পৰা আহি আছে লগ কৰি কি ভূটিলা তই মাজতে কলে গৈছ ভূটান এয়া ভূটিলা আহ
জামু বান্ধো কেনেকে এবাৰ তোমাৰ আছে ৰাৱণ ছাৰ ভাওনাৰ প্ৰেক্টিচ হয় ছাৰ আমাৰখন নে হয় ছাৰ কেৰি অন দেখাও কি ৰাৱণটো ৰাৱণ হোৱাৰ লগে লগে তোমাৰ চকু এনেকে থাকিব লাগিব এইটো তাৰপিছত তোমাৰ এইটো লওক এইটো কি মইনা এই পকেটৰ পৰা দিছো হেৰ 500 টকাত ভাওনা হয় নে কিয় শুন্তি ভূটানতো 500 টকাতে ভাওনা হয় এইটো কোনো শুন্তি চিনি নাপাওঁ কি আচৰিত আপুনি যে বুদ্ধি লাভ চলে লৈ দিয় যদি টকা 3000 মিলাই দে ৰাম এইটো মই চাহ খাবলৈ দিছো ৰাখি থচোন মই আছো নহয় তই কিয় চিন্তা কৰিছ ব'লা এই বেগ চেগ খুল চুলবোৰ লৈ বোপাই এইটো নহয় এইটো চুব নালাগে বোপাই আহ দুৰাচৰ বিভীষণ তুহু দৈত্য কুলৰ কন্তক হুৱ ইহা জানি এই ৰাজ্যৰ পৰা বাট হুৱ কেলে কথা মাৰি দিছ তাক কেলে কথা মাৰিলি কি নহয় তাক তই কেলে কথা মাৰিলি সেইটো ক তই কিয় কথা মাৰিলি কি কথা মাৰিলো মই তই কিয় কথা মাৰিলি তাক বাইদেউ তই মনে থাক তই কিয় কথা মাৰিলি আৰে মোৰ কথাটো শুনি লওকচোন মোক মাৰা নাই নহয় বিভীষণকহে মাৰিছি বিভীষণ মোক আৰে ভাওনা আখৰা চলি আছে ইয়াত ছাৰে গতিয়ে বাছ কৰা নাইতো উৎপাত লাগিছে তহঁতৰ আৰে ছাৰে পাৰ্মিশ্যন দিছি পাগল হ'ল তহঁতক ইয়াত ভাওনা আখৰা কৰিবলৈ দিবলৈ বেটিবা বিশ্বাস কৰক বেটিবা ছাৰেহে ভাওনা এখন ঠিক কৰিব দিছে মোক কেকেটাহঁত চবে জানেতো আৰু তাত কোনে ভাও কৰিব বুলি ভাবিছে এই আমুক আৰু মই কি ইয়াত ঘোঁৰা ঘাঁহ কাটিম আপোনাৰ আৰু কি হ'ল তহঁতি তাৰমানে চবে নিজৰ টেলেণ্ট দেখুৱাই ছাৰক হাত কৰি ল'ব বিচাৰিছ মই চা কি কৰি আছো এইফালে আকৌ কি হ'ল ছাৰ কোৱা মানে ছাৰ হেৰি আছিলে কোৱা ছাৰ হেৰি কি বুলি কয় কি হৈছে নোকোৱা কিয় কিনো মানে কৰি আছে ছাৰ মানে আপোনাৰ হেৰি ইহঁতে হাৰ্ট এটেক কৰাই মাৰিব আৰম্ভ কৰো নেকি পাৰি আহিবলৈ কি হৈছে তহঁতৰ আপোনাৰ বাৰু ছাৰৰ ওচৰত কংস হাঁহিটো মাৰিবলৈ কিহে পাইছিল কওকচোন তহঁতিহে মানে ছাৰক টেলেণ্ট দেখুৱাব লাগে মই দেখুৱাব নালাগে আটাইক দেখি উঠিল গা কেতুৰি বোলে মোকো খা কি কলি কি হৈছে একো হোৱা নাই মোৰ বৰুৱা ছাৰ মই অলপ ওলাই যাম তোমালোক সকলো থানাত থাকিবা ঠিক আছে ছাৰ আমাৰ কি নাম নাই মৰমত মাতিছো না নিজৰ বুলি কিয় এনেকে খোজকাঢ়ি গৈছা যে কিয় থাকিব লাগে ৰিক্সা এখন লৈতো আহিব পাৰা না
ইমান ধুনীয়া ছোৱালীজনী এনেকে খোজকাঢ়ি নিজৰ বডি শ্বেপটো কিয় বেয়া কৰিছা ৰ'বা নিজৰ বুলি মই ৰিক্সা মাতি আনিছো এই অৱশ্যে কথাটো মিছাও কোৱা নাই Hey guys, মই এতিয়া চিনাকি কৰাই দিছো এখেত হৈছে বিনোদ কলিতা বা নমস্কাৰ নমস্কাৰ দেই কৃষ্ণ আৰু এখেত হৈছে নীলমণি কলিতা নমস্কাৰ মোৰ বান্ধৱী আৰু এওঁলোক দুইজন আহিছে সুদূৰ নিউজিলেণ্ড এই নগাঁও পাথৰিৰ পৰা হয় এতিয়া আৰম্ভ কৰো নেকি পাৰি তাৰ আগতে চাহ একাপ খাই লওঁ নেকি চাহ মোকতো কৈ লাভেই নাছে মই ভূটানৰ পৰা আহিছো এনেকে ভূটানৰ ৰজাডাল এইটো তই এটা কাম কৰিবি চাহ দুকাপ আৰু ধুনীয়া দামী 10 টকীয়া বিস্কুট এপেকেট লৈ আনচোন যা পইচাটো দিয়ক তই এতিয়া মিলা চাই পইচা নহ'লে মই নাযাওঁ তাই মোক খুচুৰা নাই কাৰণেহে শুনি এই মোৰ হাতত আছে লচোন ল কিমান লাগিব দেচোন কি দিয়ক যা দাদাই দিব যা তই সোনকালে আহিবি হেৰি নহয় মানে আপোনালোকৰ কথাটো কি উল্টাল লৈ আহিল যে আখৰাৰ কাৰণে কিহৰ আখৰা কিহৰ আখৰা ভাওনাৰ আখৰা ভাওনা কৈলা বা কৃষ্ণায় নম শ্লোক কৃষ্ণায় বাসুদেৱায় কেইটকা হ'ল কওক 30 টকা কি কথা কয় হে এইখিনি পৰা এইখিনিলে আহোঁতে 30 টকা হয় নেকি নিজৰ বুলি হয় যিটো বস্তুৰ দাম বাঢ়িছে আজিকালি 30 টকাটো কি হয় আৰে মই ৰিক্সাখন কিনি অনা নাই নহয় মই ভাড়ালেহে আনিছো গম পাইছো এটা যেনেকা বস্তুৰ দাম বাঢ়িছে আমি তেনেকা ভাড়াও লৈছো সেইবিলাক মই নাজানো এতিয়া 20 টকা এটা তুমি লোৱা বালিকা সেইফালে 20 টকা দি দিবা কি বেটা সেই পইচা দিব আৰে চাকৰি তুমি কৰা নে মই যোৱা নিজৰ বুলি দি দিয়া কি এতিয়া পইচাটো দিয়ক লো দে ধৰ লোৱা হৰি মানে ভাওনা মানে কিহৰ ভাওনা আপুনি ভাওনা পাহৰি গৈছে বাবু কৈছা ভাওনা পাহৰি গৈছে তাক চিনি নাপাওঁ তোক চিনি পাওঁ তাক চিনি নাপাওঁ এইবিলাক কি মানে ভাওনা অখৰা শুনকি দেৰি নকৰ নাট ভাগ মেলা ব্যৱস্থা কৰো নেকি নাই কৰো হয় বাইদেউ আঁচনি চোফাখন উলিয়াই দিওঁ খৰচ পইচা মোৰ তাৰমানে তই ভাও নকৰ হ'ব এইটো ছাৰক কৈ দিম আপুনি ছাৰক কিয় ক'ব আৰে ছাৰৰ পেহাকৰ শ্ৰাদ্ধতেতো ভাওনাখন কৰিবলৈ ওলাইছো নকৰ নালাগে কি ক'লে আপুনি বা আপুনি অকণমান মোৰ লগত আহকচোন গৈছো কৃষ্ণ চুপি থাকিব নালাগিছে বজাৰ কিবা এটা নাছো তাক চিনি নাপাওঁ তোক চিনি পাওঁ তাক চিনি নাপাওঁ হনুমান মই আছো দেই আৰে ৰিক্সা ভাড়া এতিয়া মই কিয় দিম তুমিহে দিবা আমি ৰিক্সাত আহিম বুলি কৈছিলো নে তুই আহিম বুলি কৈছিলি মানে ৰিক্সাখনত তুই চুৰ কৰি উঠাইছিলি আমাক উঠাইছিলি না নাই আনিছিলো তেনেহলে ৰিক্সাৰ ভাড়া সেই দিবা লাগে তুই না আমি আহা তুমি কথাটো কেলে বুজি পোৱা নাই এইবোৰ যুক্তি নিদিবা তোমাৰ কষ্ট হ'ব দেখি খোজকাঢ়ি আহি থকা দেখি ৰিক্সা এখন মাতি আদৈ খাদৈ ধুনীয়াকে লৈ আনিছো নিজৰ বুলি যুক্তি দিলে মই কিন্তু খুব বেয়া পাওঁ দেই নিজৰ বুলি বেটা তোৰ কোনবা দিনা আমি মাথা ভাঙিম দেখিছ ছাৰে মানে ভাওনাৰ দায়িত্বটো মোক দিলে যে আপোনাৰ গা জ্বলি গ'ল ন কিয় জ্বলিব বা নহলে আপুনি এইবিলাক পলিটিক্স কৰে কোনে পলিটিক্স কৰিছ ছাৰে মোক কৈছে যে খাটনীয়া ক্লাছ 1 ভাওনা এখন দেখুৱাব লাগে মোৰ হাতত ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ গায়ন বায়ন আছে লৈ আহিছো কি ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ গায়ন বায়ন এই তেখেত দুজন যে বহি আছে কোননো হোল ৱৰ্ল্ড ভাওনা কৰি ঘূৰি ফুৰা মানুহ কি কয় আগবেলাটো যদি ইউকে পিছবেলাটো USA আগবেলাটো যদি পেৰিছত পিছবেলাটো আফগানিস্তানত ভাওনা হয় কিয় তাত অসমীয়া মানুহ নাই ক'ত অসমীয়া মানুহ আছে তই জানো আছে নে নাই নহয় নাই ক বা দেৰি হৈছে আহকচোন
বা অসমীয়া ভাওনাখন নিজৰ বুলি একে ৱৰ্ল্ড টৰ মাৰি দিছে ভগৱানৰ কৃপাত আগবাঢ়িছো আৰু বাৰু হওক বাবা আৰু হওক আৰু কৃষ্ণ হেৰি নহয় এতিয়া কলিতা বাপ হেৰি নহয় কলিতা বাপ বান্ধৈ ভাওবিলাক ভগাই পেলাব লাগিছে হেৰি নহয় কুন্তি এতিয়া ভাওনাখন মহাভাৰতৰ কৰ নে ৰামায়ণৰ কৰ অ হনুমান মই আছো দেই তই থাকোতে আৰু কোনে কৰিব তই কৰিবি হনুমান নথকা ভাওনা এখন মেলক তাই কি কেইটা আমালে ভাও চা আছেগে নে নাই এ শুনিলি নহয় ভাও পাগলী মুখা তই ভীম মই অৰ্জুন কমল সহদেৱ লুটুকন ধৃতৰাষ্ট্ৰ হনুমানৰ বাহিৰে মই একো ভাৱে নকৰো একঘেয়ামী এক কৰো এইটো একবাৰে জন্মৰ পৰাই হনুমানে ষ্টাম্প মাৰি আহিছে এইবোৰ বাদ দে সেইটো বান্দৰ চাপ তই দ্ৰৌপদী বালিকাজনী দ্ৰৌপদী মই কিন্তু দুখাৰখন নিজৰ বুলি তই কৃষ্ণ হয় নেকি আমাৰ ভাগত মানে ভাওৱে নপৰি আমি এতিয়া বেঙেনা খেতি কৰিলেহে হৈছে আৰু তই চা মুখখন এনেকে দে ইফালে তই গান্ধাৰী কৰিবি তহঁত ভিতৰতে বহ মই মাতি দিলে গুচি আহিম অকে দেই কমল ওচৰতে থাকিবি যা হেৰি ঘৰলৈ ফোন চোন কৰিছনে নাই দেৰি হ'ব নহয় ইয়াত তই মাতা বুলি গম পাইছে আকৌ কিয় ফোন কৰিব লাগে ঐ বাকচৰ পৰা মানুহজনীয়ে এইখন এই গামোচাখন উলিয়াই দি পঠিয়াইছে মজা কেনেকে পলিটিক্স কৰে দেখিলা মানুহে কি পলিটিক্স কৰিছেনো আৰে মোৰ ভাগৰ ভাওনাখন কেনেকে পলিটিক্স কৰি গাহি লৈ গ'ল দেখা নাই নাপায়ো ছাৰ এনেকে মানুহক ক'ব নাপায় বা এতিয়া ভাও পালাতো সেইকেইটাৰ কথা একেবাৰে বেয়াকে ক'বলৈকে নিদিয়া চাওঁচোন মই বাৰু কেনেকেনো ভাওনা কৰে এইখন ভাওনা মই বন্ধ কৰিহে এৰিম ঐ তই আগত ভাওনা কৰি পাইছ নে নাই বহুত ভাওনা চাইছো তই নাচিব পাৰিবি নে নোৱাৰ বহুত প্ৰশ্ন কৰি আছে মই যাওঁগে নেকি বাৰু হ'ব দে এই তেৰি মাটিত নহয় ক'ত পৰিবলৈ কৈছে উৰাত উৰাত এইটো উৰা বুলি কয় কোৱা নে মুহা উৰা উৰা এইটো বেছি মেল খাইছে মোক চা তাৰ বাৰু কিমান মেল খাইছে অসৎ ভালি কৰিবলৈ আহিছ কাটোককে মাৰি দিম একেবাৰে হাত মাৰ যা তৌ তাক ধৰিবি তৌ তাক এতিয়া নিজে ক পাৰিছ তৌ থাক নহয় তৌ তাক এতিয়া পাছৰখন ধৰ এতিয়া মই আগে গৈ যাম তই মোৰ পাছে ধৰি যাবি দেই দে তৌ তাক কি কৰ তাত নহয় তেওঁ আগে যাব তই পিছে যা শুন্তি হেৰ' এইটো কি মাল দিছ মোৰ খাব এতিয়া এইটো কিয় শুন তই পৰা নাই কি কৰ নামাৰিবি ৰ চাওঁ ভাল লাগে হেৰ' এইটো অসমীয়া ভাওনাৰ মূল চৰিত্ৰ সূত্ৰধাৰী এইটো মৰিলে অসমীয়া ভাওনাও মৰিব আৰু তই ওলাবলৈ নাপাবি দে ভালকে ক কি হৈছে ইয়াত কুন্তি আছো কৈ যাবা কি হৈছে ইয়াত আপোনালোক তাৰমানে বাহিৰত ভাওনা কৰিবলৈ যোৱাটো মিছা হয় দিয়ক মিছাই কুন্তিয়ে কবলৈ কোৱা কাৰণেহে কৈছিলো